নমস্কাৰ। আজি আমি বিশেষণ পদ সম্পৰ্কে আলোচনা কৰিম। বিশেষ্য বা অন্য কোনো পদৰ দোষ, গুণ, অৱস্থা বুজোৱা পদবোৰকে বিশেষণ পদ বোলে। বিশেষণ পদ তিনি প্ৰকাৰৰ, যেনে বিশেষ্যৰ বিশেষণ, বিশেষণীয় বিশেষণ আৰু ক্ৰিয়া বিশেষণ। বিশেষ্যৰ বিশেষণ: বিশেষ্য পদৰ দোষ, গুণ, পৰিমাণ, অৱস্থা আদি বুজোৱা বিশেষণ পদক বিশেষ্যৰ বিশেষণ পদ বোলে। যেনে বগা হাতী, নেজাল তৰা, ৰঙা ফুল। ইয়াত বগা, নেজাল, ৰঙা এইকেইটা বিশেষ্যৰ বিশেষণ। বিশেষণীয় বিশেষণ: বিশেষণ পদৰো গুণ, দোষ, অৱস্থা আদি বুজোৱা বিশেষণ পদক বিশেষণীয় বিশেষণ পদ বোলে। যেনে ঢকঢকীয়া বগা হাতী, বৰ ডাঙৰ কথা। ইয়াত ঢকঢকীয়া, বৰ এই দুটা বিশেষণীয় বিশেষণ। ক্ৰিয়া বিশেষণ: ক্ৰিয়াপদৰ গুণ, দোষ, অৱস্থা আদি বুজোৱা বিশেষণ পদক ক্ৰিয়া বিশেষণ পদ বোলে। দৌৰি নাযাবা, তেনেকৈ নকবা। ইয়াত দৌৰি আৰু তেনেকৈ ক্ৰিয়া বিশেষণ।